এই তোৰ এটা কথা শুনছো ৰ মই কি কথা তই বোলে বকৰায়ে কোন কৈছি মই বকৰা বুলি নহয় দে তই বকৰা সালা দাদা ফুলজারি আনবা দিছু ইটাক দিলে ইব না হি হয় গদলা আই গাল তই ইমান দেৰি কি কৰি আছে তিতা পৰা ৰখিছো এ মানুহৰ ভিৰে বহুত দেখা এখন বাদ দি আমাক ফুলজাৰি দি ও ফুলজাৰি আনবা দিছিলি হয় এইটো ফুল ৰঙা ফুল জাৰি দে আইছা ঘৰত তোক মই ফুলজাৰি আনবা দে নাই এই মেণ্ডা হা এ তোৰ লগবিলাকে তোৰ কথা বহুত বেয়াকে কৈছে কি কৈছি এ তই বোলে ক্ষীণমিন তোৰ বডি নাই মোৰ বডি নাই মই ক্ষীণমিন এই ইচ্ছা মোৰ বডি যো দেখাই দিবি ৰ বেটি আজি আহি আছে আজি কথাটো কৈহে এৰিম এ ৰবাচোন ভণ্টি ক'ত যাৱ এ নাই ফুৰি হৈ একবাক এ মই তোমাক এটা কথা কওঁ খুজিছো হা কি কথা মই এইটো ৰাস্তাত তোমাক সদায় ৰখি ৰখি দেহা কলা কৰি ফেলছো ৰ'দত কি হল তুমি মোক ভাল পাবা না ভাল পাম তা কি আছে তোৰ তোক যে মই ভাল পাম অ হিনকে নকবা মোৰ ঘৰত 2 লিটাৰ অনুপম মিঠাতেল আনা আছে ও মা দাহম বেয়া চা নাপা দা হ'ব দে বলা ভণ্টি ৰবাচোন ৰবা মানে মই সকলোকে ৰাস্তাত উলিয়াই অহা মানুহবিলাকক কুৱেশ্যন এটা সুধি আছো কুৱেশ্যন কি কুৱেশ্যন বা সুধিম তাৰমানে কুৱেশ্যনটো যদি ৰাইট এনচাৰ দিব পাৰে ধুনীয়া গিফ্ট এটা পাবা তুমি সুধক তে শুনা মানে কি খালি চকুৰ দৃষ্টিশক্তি বাঢ়ে অলপমান দূৰত কি খালি চকুৰ দৃষ্টিশক্তি বাঢ়ে খা খা কেংকে আৰু মই জন্মৰ পৰা গুৰু ছাগাল দেখছো কি তান্দক মই কিস্তা চশমা পিন্ধা দেখা নাছিলো তাৰ পৰাই প্ৰমাণ হৈছে যে আমাৰ খা খালি চকুৰ দৃষ্টিশক্তি বাঢ়ে হয় না চাপটো পিছে